সমগ্ৰ অসমৰ লগতে গুৰুজনাৰ জন্ম জয়ন্তী 576তম সোণাপুৰ 2 নম্বৰ সোণাপুৰ ৰাণাবাৰীৰ বৰনামঘৰটো উদযাপন কৰা হৈছে, পালন কৰা হৈছে। ইতিমধ্যে আমি উপস্থিত হৈছোঁ 2 নম্বৰ সোণাপুৰ ৰাণাবাৰীত গুৰুজনাৰ জন্ম জয়ন্তী দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিছে আৰু আমি বৰ্তমান উপস্থিত হৈছোঁ 2 নম্বৰ সোণাপুৰ ৰাণাবাৰী বৰনামঘৰত। ইতিমধ্যে আমি কিছু ভিতৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ। ভকত বৈষ্ণৱ ইতিমধ্যে ভৰি পৰিছে, বহু দূৰ দূৰণিৰ পৰা ভকত বৈষ্ণৱ আহি উপস্থিত হৈছে। বতৰৰ প্ৰতিকূল বতৰকো নেওচি বৰ্তমান আমি দেখুৱাইছোঁ 2 নম্বৰ সোণাপুৰ ৰাণাবাৰী বৰনামঘৰৰ দৃশ্য। বৰ্তমান দুদিনীয়া কাৰ্যসূচীৰে তেখেতসকলে ইয়াত আয়োজন কৰিছে, পালন কৰিছে গুৰুজনাৰ জন্ম জয়ন্তী। আৰু আমি এয়া 2 নম্বৰ সোণাপুৰ ৰাণাবাৰী বৰনামঘৰৰ পৰা আমাৰ দৰ্শকক দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ আৰু কিছু আগলৈ যাবলৈ চেষ্টা কৰিছোঁ, যিহেতু ইয়াত ভক্ত বৈষ্ণৱ ভৰি পৰিছে। আৰু দেখুৱাইছোঁ 2 নম্বৰ সোণাপুৰ ৰাণাবাৰী বৰনামঘৰৰ পৰা। আৰু গুৰুজনাৰ জন্ম জয়ন্তী তিথি বৰ্তমান চলি আছে আৰু ভক্ত বৈষ্ণৱে ভিৰ হৈছে। আৰু যিহেতু দেখা গৈছে যে ইয়াত আৰু ভক্তৰ আহিবলৈ বাকী আছে, স্থান নাইকিয়া হৈছে, সম্পূৰ্ণভাৱে ভৰি পৰিছে নামঘৰৰ ভিতৰ চৰা। আৰু অতি সুন্দৰভাৱে তেখেতসকলৰ প্ৰাণ প্ৰতিষ্ঠা কৰা এই সিংহাসনৰ দৃশ্য আমি কিছু দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি 2 নম্বৰ সোণাপুৰ বৰনামঘৰ ৰাণাবাৰীৰ পৰা আমি দেখুৱাই আছোঁ দৃশ্য। আৰু তেখেতসকলে আজি গুৰুজনাৰ তিথি এইদৰে পালন কৰিছে। মহাবিদ্যালয়ৰ প্ৰবক্তা আমাৰ গাঁৱৰ তেওঁ এদিন ফোন যোগে মোক ক'লে যে বাবাটো যে তই এটা কথা মন কৰিছনে যে আমাৰ গাঁৱৰ নামঘৰৰ অৱস্থা কি অৱস্থালৈ গৈ আছে। গাঁৱৰ নামঘৰৰ ভেটিবিলাক হৈ গ'ল আৰু নামঘৰৰ ভেটিটো ক্ৰমান্বয়ে তললৈ গৈ আছে, আমি কিবা এটা কৰিব নোৱাৰোঁ। সেয়াই আছিলে আৰম্ভণি। সেই গোটেই আমি লগে লগে গাঁৱৰ এটা হোৱাটছআপ গ্ৰুপ আমি গঠন কৰিছিলোঁ। সেই হোৱাটছআপ গ্ৰুপটোৰ জৰিয়তে আমি মানুহখিনিক আমি একযোগ কৰিবলৈ আমি সমৰ্থ হৈছিলোঁ। তাৰপিছত আমি দেখিলোঁ পুনৰ আমি কিছুমান কাম কাজ চলাই নিবৰ কাৰণে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া 2 নম্বৰ সোণাপুৰ ৰাণাবাৰী বৰনামঘৰৰ গুৰুজনাৰ জন্মতিথিৰ দৃশ্য আমি দেখুৱাইছোঁ আৰু কিছু আগলৈ যাবলৈ চেষ্টা কৰিছোঁ। দেখা গৈছে আইসকল সম্পূৰ্ণভাৱে গুৰুজনাৰ আশীৰ্বাদ ল'বলৈ আহি উপস্থিত হৈছে। আৰু এয়া 2 নম্বৰ সোণাপুৰ ৰাণাবাৰী বৰনামঘৰৰ দৃশ্য আমি দেখুৱাই আছোঁ। ভক্ত বৈষ্ণৱৰ
ভিৰ বাঢ়ি গৈছে যিহেতু প্ৰতিকূল বতৰকো নেওচি ভক্ত বৈষ্ণৱ আহি উপস্থিত দেখা গৈছে আৰু ভক্ত বৈষ্ণৱ আহিলে বহিবৰ কাৰণে বৰ্তমান স্থান নাইকিয়াৰ দৰে বুলি ক'ব পৰা যায় যিহেতু ভক্ত বৈষ্ণৱ আহি আছে অতি সুন্দৰ নামঘৰ আৰু নামঘৰৰ সিংহাসনত প্ৰাণ প্ৰতিষ্ঠা কৰি আজি হৈছে কাৰোবাক কঠোৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে সময় আগতে যিসকলে সেৱা ল'লে আমাৰ বাবা দা কৰ্মৰা এইদৰে যিসকল মানুহ আছিলে আমি কেতিয়াবা বহুত বেছি কঠোৰ হ'বলগীয়া আছিল আমি জানিছিলোঁ কাৰণ ইয়াত প্ৰায় ৪৫ ফুট ওপৰত যেতিয়া কাম কৰি থাকে বকৰ ৰ'দত ক'ৰ পৰা আহিছা চিৰাজুলিৰ পৰা আহিছা পঢ়ি আছা আজি গুৰুজনাৰ যথেষ্ট সুখী হৈছোঁ আৰু ইমানখিনি ভকতৰ মাজত এনেকৈ পদধূলা পাই পিনি হয় এই আমি এগৰাকী ছাত্ৰীৰ ভাষ্য লৈছিলোঁ আইতা মই আপোনাৰ ওচৰলৈ আহিছোঁ আইতা গুৰুজনৰ আজি জন্ম জয়ন্তী আজিৰ দিনটো কেনেকুৱা লাগিছে ইমান সুন্দৰ আপোনালোকৰ নামঘৰ ভাগ আৰু সিংহাসন প্ৰতিষ্ঠা প্ৰাণ প্ৰতিষ্ঠা আজিৰ দিনটো হৈছে আপোনালোকৰ সৌভাগ্য মানে আজি আমি নথৈ আনন্দিত ইমান দিনৰ মূৰত আমাৰ এনেকুৱা ভাগ আমি যে এনেকুৱা সাক্ষাৎ মানে হ'ব আমাৰ আমি কল্পনাও কৰিছোঁ আমি আজি ভাবিব নোৱাৰাকৈ আজি সুখ অনুভৱ কৰিছোঁ গোটেই বৈষ্ণৱপুৰৰ ভকতসকল আহি ইমান ধুনীয়াকৈ একত্ৰিত হৈ নাম কীৰ্তন কৰি আমাৰ গুৰুজনাৰ আসন প্ৰতিষ্ঠা কৰিছে তাতকৈ আমাৰ আজি সৌভাগ্যৰ দিন একো নাই আমি বহুত সুখী আজি কিন্তু চিন্তাজনক কথা হৈছে এতিয়া ইয়াত বহিবলৈ স্থান নাইকিয়া যে ভকত বৈষ্ণৱৰ ভিৰ বাঢ়ি আছে মানে হ'ব ইয়াতে আৰু মিলাই মিতি যেনে আমি বহিবই লাগিব কামখিনি কৰিবই লাগিব আমি আজি বহুত সুখী বহুত নথৈ আনন্দিত আজি ইয়াৰে আপুনি আমি আইসকলৰ পৰা আমি কিছু ভাষ্য লৈছোঁ আৰু সকলোৰে আনন্দ আজি তেখেতসকলৰ ইমান সুন্দৰ আজি নামঘৰ চৰা সিংহাসন প্ৰাণ প্ৰতিষ্ঠা হৈছে এয়া চলি আছে তেখেতলৈ সেৱা চলি আছে আৰু প্ৰভুৰ গুৰুজনাৰ গুণগান চলি আছে আমি ২ নম্বৰ সোণাপুৰ ৰাণাবাৰী নামঘৰৰ পৰা দেখুৱাই আছোঁ আৰু আমাৰ এজন প্ৰাক্তন শিক্ষক নাৰায়ণ বৰুৱা ডাঙৰীয়াক আমি দেখা পাইছোঁ ছাৰ অকণমান ঘূৰি বুলি কি ক'ব ছাৰ আজি দিনটো সৌভাগ্য বুলি ক'ব লাগিব নিশ্চয় বহুত সৌভাগ্য ৰাণাবাৰী ২ নম্বৰ সোণাপুৰৰ গাঁৱৰ কাৰণে এটা সৌভাগ্যৰ বিষয় এই নামঘৰ ভাগ জাকত জিলিকা হৈ উঠিছে কাৰণে আমি অতি গৌৰৱান্বিত ৰাইজৰ সেৱা ৰাইজৰ আৰ্থিক অনুদানেৰে হোৱা এই নামঘৰ ভাগ আমাৰ ভৱিষ্যতৰ এটা সপোন ভৱিষ্যতৰ এটা দৰ্শন হিচাপে আমি মানি লৈছোঁ আৰু উঠি অহা প্ৰজন্মৰ কাৰণে এটা দৰ্শন হৈ ৰওক এই আশা কৰিছোঁ আৰু গাঁওখন মংগলময় হওক আমাৰ গাঁওবাসীসকল আনন্দিত হওক এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ একতাৰ এনাজৰীয়ে সকলোৱে বান্ধ খাই থওক কোনেও বিভিন্নতা ইয়াত আনিব নালাগে আনিলেও আমি একতাৰ দোলেৰে পুনৰ বান্ধ খুৱাই ৰাখিম বুলি আমি আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু লগতে আমাক যি সহায় সহযোগিতা আগবঢ়ালে আমি সকলোলৈকে এই মুহূৰ্ততে আমি সেৱা আগবঢ়াইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ইয়াৰ যি মূল্যৱান ধৰ্মৰ তত্ত্বৰ কথা আছে সেইখিনি আপোনালোকে পালন কৰিবৰ কাৰণে মই আপোনালোকৰ ওচৰত নিবেদন জনাইছোঁ
বাইদেউ মই আপোনাৰ ওচৰলৈ যিহেতু আজি এটা সৌভাগ্যৰ দিন আপোনালোকৰ ৰাণাবাৰী যিহেতু অসংখ্য ভক্ত বৈষ্ণৱ আহি উপস্থিত হৈছে কি ক'ব আজিৰ দিনটো আপোনালোকৰ কি অনুভৱ? আজিৰ দিনটো আমাৰ এই ২ নং সোণাপুৰ আৰু ৰাণাবাৰী গাঁৱৰ কাৰণে অতি সৌভাগ্যৰ দিন কাৰণ আমাৰ গাঁৱত আজি নোহোৱা এটা উৎসৱ হৈছে কাৰণ আমাৰ এই নামঘৰ ভাগীৰ লগত নামঘৰ ভাগী ধুনীয়াকৈ হৈ গৈছে আৰু আজি নামঘৰ ভাগী লোৱাৰ ব্যৱস্থা হৈছে গতিকে ভকত বৈষ্ণৱে যাতে ভালে কুশলে পাৰ কৰি নিয়ে আমি তাকেই কামনা কৰিছোঁ আৰু ইয়াৰ লগতে আমাৰ লাইখুটা নামৰ এখন স্মৃতিগ্ৰন্থ আমি উন্মোচন কৰা হ'ব গতিকে সেই ভাগো যাতে ভালে কুশলে হৈ যায় তাকে কামনা কৰিছোঁ। কিন্তু এটা দেখা গৈছে এটা চিন্তাজনক বিষয় আহি পৰিছে ভক্তৰ ভিৰ বাঢ়ি গৈছে স্থান পাবলৈ অসুবিধা হৈছে যেন পাইছোঁ। ভকতে নিজে নিজ গুণে মাৰ্জনা কৰিব আমাক গতিকে তেখেতলোকে মিলাই মিলি কিবা কিবি কৰিব লাগে উপায় নাই নহয় তথাপি ভকতসকল এনেকৈ সোধ গৈছে যে বহুত ভাল লাগিছে। হয় এয়া এগৰাকী আই মাতৃৰ পৰা আমি ভাষ্য ল'লোঁ আৰু হয় আৰু এই দৃশ্য দেখা গৈছে যে চিন্তাৰ বিষয় হৈ পৰিছে যে নামঘৰতকৈ ভক্তৰ ভিৰ বাঢ়িছে আৰু সম্পূৰ্ণভাৱে নামঘৰ ভৰি পৰিছে আৰু ভক্ত বা বৈষ্ণৱসকল অহা দেখা গৈছে সমস্যাত চিন্তাত পৰিবলগীয়া স্থান পাবলৈ অসুবিধা হ'ব পাৰে সকলোতে ভক্তৰ বৈষ্ণৱ বা ভক্তসকলক দেখা গৈছে বাহিৰে ভিতৰে নামঘৰ সম্পূৰ্ণ সচৰাচৰ ভৰ্তি হৈ গৈছে গুৰুজনাৰ আজি এই দুদিনীয়া জন্মাষ্টমী কাৰ্যসূচীত দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান থিয় হ'লে ভাল হ'ব কি ক'ব দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ আজি জন্মজয়ন্তী আপোনালোক উলহ মালৰে পাতিছে আৰু যিটো নামঘৰ ৰাণাবাৰী নামঘৰ বুলি ক'লে অতি এটা সুন্দৰ অসমৰ ভিতৰত অন্যতম বুলি লেখত ল'ব। ধন্যবাদ। পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ যোগেদি সকলো ৰাইজলৈ মই শংকৰোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত দৌলত সোণাপুৰ গাঁও পঞ্চায়তৰ ২ নং সোণাপুৰ ৰাণাবাৰী নামঘৰত আজি প্ৰথম গুৰু আসন আমাৰ প্ৰতিষ্ঠা আছিলে আজি আৰু অহা কাইলৈ আমি দুদিনীয়া কাৰ্যসূচীয়ে নিৰ্মাণ কমিটিয়ে আজি আমি গোটেই ৰাইজে মিলি পেলাই আমি ইয়াত আমি আজি আহল বহলভাৱে আজি আমি গোটেই অনুষ্ঠানটো আজি পতা হৈছে। সহসম্পাদিকা কল্যাণী কলিতাৰ আয়ে এখন ফলাম কামত চাই আমাৰ আৰু কৃষ্ণদৰা চাৰ কথা আদি স্মৃতিগ্ৰন্থ উৎসৱক সন্মান দিছে। আৰু লগতে আমাৰ সম্পাদিকাই নিজস্বভীয়াকৈ এখন শৰাই কুকুৰা আচলতে কুকুৰা এখন সংগ্ৰহ কৰি উন্মোচনী
লাইখুটা সম্পাদিকা হিৰণ্য হাজৰিকা বৰ্ণী বাইদেউৰ আজি এই গ্ৰন্থ উন্মোচনী কৰে প্ৰাক্তন শিক্ষক মহেশ বৰুৱা ডাঙৰীয়াই। আৰু সময় হোৱাৰ লগে লগে আমি আজি এই 2 নম্বৰ সোণাপুৰ বৰ নামঘৰৰ পৰা বিদায় লৈছোঁ।